নমস্কাৰ, মই জ্যোতিষী মিণ্টু শৰ্মা। আজি আপোনালোকৰ ওচৰত মই আৰু এটা সৰু টিপছ লৈ আহিছোঁ। সৰু টিপছটো কেনেকুৱা ধৰণৰ আপোনালোকক কৈ দিছোঁ। ধৰি লওক, যিবিলাক ল'ৰাই APSC UPSC দি আছে, মেট্ৰিক কেণ্ডিডেট মেট্ৰিক পৰীক্ষা দিব, লগতে হাই ছেকেণ্ডেৰী এইবিলাকে দিব। এইবিলাক ল'ৰাবিলাকে কি আছে জানে, পঢ়াৰ ক্ষেত্ৰত বহুত কষ্ট কৰি আছে, বা APSC UPSC দিয়া ল'ৰাবিলাকৰ কি হয়, চববিলাক ৰিজাল্ট যাই লাষ্টৰ ৰিজাল্টত বেয়া হৈ যায়, যাৰ কাৰণে খুব মনবোৰ দুখ হয়, খুব বেয়া লাগে। তেতিয়া তেওঁলোকে কি কৰিব লাগে, মই আপোনালোকক অতি ধুনীয়া এটা সৰু টিপছ দিওঁ। আপোনালোকে কি কৰিব জানেনে, মাঘৰ যিটো পূৰ্ণিমা আহি আছে, পূৰ্ণিমাৰ দিনাখনে আপোনালোকে ধুনীয়া কৰি এটা কাঁহৰ বাতিত কৰি পঞ্চমৃত অকণমান বনাব। পঞ্চমৃত কি জানেনে, দৈ, দুধ, ঘি, মধু যিটো পঞ্চমৃত বনায়, ধুনীয়া কৰি পঞ্চমৃত বনাব। বনাই আপোনালোকে কি কৰিব জানেনে, এনেকৈ বাতিটোৰ পঞ্চমৃতখিনি ধুনীয়াকৈ বুঢ়া আঙুলিৰে এনেকৈ এইটো আঙুলিৰে অৰ্থাৎ অনামিকা আঙুলিৰে এনেকৈ ঘূৰাই থাকিব 3 বাৰ। ক'ব ওম হ্ৰিং হ্ৰিং সূৰ্যায় নমঃ। কৈকে তাৰে অকণমান পঞ্চমৃতৰ ফটা এটা আপুনি কপালত ল'ব। লৈ বাতিটো ধুনীয়াকৈ মূৰৰ ওপৰত ল'ব। লৈ কিনে সেই বাতিটো মূৰৰ ওপৰত এনেকৈ লৈ 3 বাৰ ঘূৰাই কিনে সন্ধিয়াকালে চন্দ্ৰ যিপিনৰ পৰা উঠে, চন্দ্ৰ দেৱতাক যিপিনৰ পৰা পূৰ্ণভাৱে উঠে, সেইপিনে চন্দ্ৰ দেৱতাক আপুনি পিছ দিব। দি আপুনি পঞ্চমৃতৰ বাতিটোৰ পঞ্চমৃতখিনি মূৰৰ ওপৰেৰে নিজৰ পিছপিনে পেলাই দিব। দূৰত চন্দ্ৰটো কিন্তু আপোনাৰ পঞ্চমৃতখিনি দেখিব লাগিব, আৰু আপোনাৰ গাটো কিন্তু চন্দ্ৰৰ পিনে পিছ চাইড হৈ থাকিব। এনেকৈ যদি আপুনি কি কৰে, যিটো আপোনাৰ নিগেটিভ আহি আছে, APSC হওক বা UPSC ল'ৰাবিলাকে যিটো ৰিজাল্ট পোৱা নাই, বা পঢ়ি থকা ল'ৰাবিলাকে যিটো ৰিজাল্ট পোৱা নাই, তাত আপোনালোকে যথেষ্ট 100% ৰিজাল্ট পাব। আৰু লগতে মই আৰু এটা কথা কওঁ, যদি আপোনালোকে পূৰ্ণিমাৰ দিনাখনে যিটো আমাৰ সৰ্বশুদ্ধি পেকেট বুলি কয়, সৰ্বশুদ্ধি পেকেট গম পাইছেনে, যিটো আপোনাৰ দশকৰ্মা ভাণ্ডাৰত কিনিবলৈ পায়, ৰাতিপুৱা মৰ্ণিং কি কৰিব জানেনে, এবাল্টি পানীত সৰ্বশুদ্ধিৰ পেকেট এটা চিৰি কিনে সেই 1 বাল্টি পানীত দি দিব। পানীটো ক'লা হ'ব, সেই পানীৰে আপোনালোকে গা ধুব, গা দি উঠি ভাল পানীৰে গা ধুব। আৰু নহ'লে আৰু এটা কাম কৰিব, 1 বাল্টি পানীত 1 কেঁচা হালধি আনিব, কেঁচা হালধিখিনি পিচি কিনে ৰস ওলাব, সেই কেঁচা হালধিৰ ৰস যদি আপুনি 1 বাল্টি পানীত দিলে হালধি পানী হয়, সেই পানীৰে আপুনি গা ধুব পাৰিব। এনেকৈ যদি আপোনালোকে সৰু সৰু টিপছবোৰ কৰে, যথেষ্ট সফল পাব। আৰু মই এটা কথা কওঁ, APSC ল'ৰাবিলাকে যদি পৰীক্ষাৰ কাৰণে ছাকচেছ পাব বিচাৰে, আৰু এটা কাম কৰিব পাৰে, মই যোৱাকালি ভিডিঅ'টো কৈছোঁ, যদি পঞ্চমুখী ৰুদ্ৰাক্ষ, বিদ্যাৰ কাৰণে, সৰস্বতী দেৱীৰ কাৰণে, বা বিদ্যাত পাৱাৰৰ কাৰণে যিবিলাক নিগেটিভ পাই আছে সেইবিলাকৰ কাৰণে। আৰু এটা কথা কওঁ, কি ক'ম জানেনে, কেতিয়াবা সৰু সৰু বালক, বাচ্চা, যেনেকুৱা ধৰক 7-8 বছৰৰ বাচ্চাবিলাকে একচুৱেলি পঢ়াৰ ষ্টাৰ্টিংটো সিহঁতে সেই সময়ত কেতিয়াবা পঢ়িব ইচ্ছা নকৰে, খুব বেয়া ৰিজাল্ট দিয়ে, যে মাক দেউতাকে ক'লেও বুজি নাপায়, চঞ্চলামী বেছি হয়, নপঢ়ে, স্কুলত গৈও আপোনাৰ বহুত অসুবিধা কৰে। তেতিয়াহ'লে সেই ল'ৰাবিলাকক কি কৰিব জানেনে, বুধবাৰে ধুনীয়াকৈ পাৰিলে ৰঙা গৰু হ'ব লাগে, ৰঙা গাই গৰুৰ গাখীৰ 1 চামুচ 1 বাল্টি পানীত দি কিনে 3টা বুধবাৰ আপুনি বালকক গা ধুৱাব বা বাচ্চাটোক গা ধুৱাব। বিদ্যাৰ প্ৰতি সুমতি হয়, বা বিদ্যা পঢ়িবলৈ লয়, অকণমান ধীৰে ধীৰে ঠাণ্ডা হ'বলৈ লয়। নহ'লে কি কৰিব জানেনে, এটা ধুনীয়া কৰি আমাৰ কৰি বুলি যি কয়, কৰি যি দোকানত কিনিবলৈ পায়, ৰঙা সূতাইদি কৰি এটা আপুনি গলত বান্ধি দিব। দিলে যিটো চঞ্চলামী সেইটো মাইনাছ হয়, অকণমান বেলেগৰ নজৰবিলাক দিছে, নজৰবিলাকো কটা যায়, লগতে তেওঁলোকে পঢ়িবলৈ অকণমান ঠাণ্ডা হয়। ঠিক আছে, এনেকুৱা ধৰণৰ সৰু সৰু টিপছবোৰ আপোনালোকক দি থাকিম। আৰু ইয়াৰ মাজত আৰু এটা কথা কওঁ, যে বৈৰেলা গাছ, মোক বহুতে কুৱেশ্যন কৰে, বৈৰেলা গাছ কি? বৈৰেলা গাছ হৈছে এটা আপোনাৰ শত্ৰুনাশ, যে শত্ৰু নাশ কৰিবলৈ বৈৰেলা গাছটো আপোনালোকে যদি ৰঙা সূতাইদি কঁকালত বান্ধি লয়, তেতিয়াহ'লে আপোনালোকৰ শত্ৰু স্থানটো ট'টেলি ধ্বংস হয়, লগতে শত্ৰুৰ পৰা আপোনালোকে পৰিত্ৰাণ পায়। বহুত যদি ঋণাগ্ৰস্ত হৈ থাকে, ধাৰৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰিব জানেনে, এটা বেলপাত আনিব, বেলপাতত 3টা ধুনীয়াকৈ ৰঙা চন্দন লগাব বৃহস্পতিবাৰে, ৰঙা চন্দন লৈ সেই বেলপাতটো ধুনীয়া কৰি এখন ঘিৰ প্ৰদীপ জ্বলাব, জ্বলাই কিনে অকণমান ওপৰত এনেকৈ কাজল দি ধৰিব, এনেই যেতিয়া ওপৰত ধৰিব, এখন কাজল উঠাব অকণমান, যেতিয়া তেলৰ চাকিৰ ওপৰত এনেকৈ ধৰিব, ক'লা যিটো কাজল লগাই, সেই কাজল আৰু চন্দনৰ ফটো এনেকৈ আঙুলি দি আনি কিনে মঙলবাৰে কপালত ল'ব। ল'লে কি হ'ব জানেনে, যিটো আপোনালোকৰ নিগেটিভ বা যিটো আপোনালোকৰ মই এতিয়া ক'লোঁ, সেইটো অট'মেটিক পজিটিভত পৰিণত হ'ব। এনেকুৱা ধৰণৰ টিপছবোৰ আপোনালোকে পালন কৰক, যথেষ্ট সফল পাব। নমস্কাৰ।